নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছো আশা কৰোঁ আগৰ কেইটাৰ ভিডিঅ'ৰ দৰে মোৰ এইটো ভিডিঅ' আপোনালোকে আকোৱালি ল'ব আৰু আপুনি যদি মোৰ ভিডিঅ'টো পোনপ্ৰথমবাৰ কাৰণে চাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজি আপোনালোকৰ ওচৰলৈ মই লৈ আহিছোঁ মোৰ মেকআপৰ কেইটামান প্ৰডাক্ট মেকআপ দাদা খং নকৰিব ছোৱালী মানুহৰ কাৰণে ভিডিঅ'টো বনাইছে চাওক আপোনাৰ যদি কামত আহে ভিডিঅ'টো ভাল আছে ঠিক আছে দেখাচোন দেখা আগলৈকে ভিডিঅ' দেখা মই আপোনালোকক দেখাম সেই বস্তুটো হৈছে মোৰ এই ব্লাউজটো ইয়াৰ এনেকুৱা ভিডিঅ' যদি মোৰ আগত আৰু কেতিয়াবা অপেন কৰা না কেলা মাৰি কেলাম কেলা হয় নমস্কাৰ বন্ধুসকল কি খবৰ হয়তো আপোনালোকে আজি মোৰ ভয়েস শুনাটো অলপ অসুবিধা হৈছে কাৰণ চিটিকি বৰষুণ পৰি আছে টিংপাতৰ গৰাইনী শব্দ হয় তোমালোকে জানাই তো আশা কৰোঁ ভিডিঅ' ভয়েসটো ঠিকি চলি আছে মতলব চলিব তো আজিৰ এই তো ফ্ৰেণ্ডছ আজি মই তোমালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ মোৰ এই ভিডিঅ'টো আজি সম্পূৰ্ণভাৱে চোৱা কাৰণ মোৰ ভিডিঅ' সম্পূৰ্ণভাৱে চালেহে বুজিব মোৰ ভিডিঅ'ত কি আছিল কি নাছিল যদি 2 মিনিটৰ ভিডিঅ' আপোনালোকে 1 মিনিট বা 1.5 মিনিট ভিডিঅ'টো চাই ইণ্টাৰেষ্টটো বুজি নাপাব কাৰণ ভিডিঅ'ৰ লাষ্টতহে মজা হয়নে নাই অ'কে এতিয়া কথা হ'ল যে আমাৰ গাঁৱৰ মানুহে বহুত মানুহে ৰোষ্ট ভিডিঅ' মানে কি বুজি নাপায় যদি আমাৰ ইয়াৰে মানুহে ছাপোৰ্ট নকৰে ভিডিঅ'বোৰ নাচায় আমি ভিডিঅ' বনাই কি লাভ আমাৰ আৰু ৰোষ্ট ভিডিঅ' মানে কি আজিৰ এই ভিডিঅ'ত মই ক'বলৈ চেষ্টা কৰিম আৰু মই নিজে মুখেৰে নকওঁ ৰোষ্ট মানে কি আজি আমাৰ মৰমৰ ডিম্পুদাই ক'ব ডিম্পুদা কৈ দিয়ক ৰোষ্ট মানে কি মানে অসমৰ ৰোষ্টাৰবিলাকে কি কৰি আছে এইবিলাক আৰু তেওঁলোকে কয় যে আমি বোলে ৰোষ্ট বুজি নাপাওঁ অসমৰ মানুহে বোলে ৰোষ্ট বুজি নাপায় ৰোষ্ট বুজি পায় ৰোষ্ট হৈছে ধেমালিৰে কৰা সমালোচনা হয় ৰোষ্ট মানে এইটোৱে হয় ধেমালিৰে কৰা সমালোচনা ঠিক আছে ৰোষ্ট মানে ইমান বেয়া বুলি নাভাবিব যে ৰোষ্ট ভিডিঅ' ইমান বেয়া ৰোষ্ট ভিডিঅ' কেতিয়াও বেয়া হ'ব নোৱাৰে যেনেকুৱা বেয়া ভিডিঅ' বনাই আছে সেইবিলাক ভিডিঅ' বন্ধ কৰাৰ কাৰণে ৰোষ্ট কৰা হয় ভিডিঅ' তেতিয়া লাহে বেয়া ভিডিঅ'ৰ সংখ্যাটো অলপ কমি যায় যি ৰোষ্টে সমাজখনক অলপমান ভাল দিশে লৈ যাব পাৰে ৰোষ্ট কৰক আজি টিকটকৰো কিছুমান ভিডিঅ' ৰোষ্ট কৰক না যিবিলাকে মেখেলা শাৰী পিন্ধি ভিডিঅ' বনাইছে ঠিক আছে আগলৈকে ভিডিঅ'টো চাওক আৰু আজিৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব দেই হেল্ল' গাইছ ৰোষ্টাৰ বয় পাছাম বৰপেটা হিয়াৰ তো আজি মই তোমালোকৰ আগত ক'বলৈ গৈ আছো টিকটকৰ সেইসকল প্ৰাণীৰ কথা যিয়ে নেকি জিটি ভিডিঅ' বনাই কেৱল মাত্ৰ মক্কেলাম কি কৰি আছে সেইসকল প্ৰাণীক এচা দিবৰ কাৰণে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আরে বন্টি পকৰত কোনোবাই জলকীয়া সোমাল নেকি কেলা তোৰ পৰা ভুলে বতা আহিল বুলি কৈ পকুৰ হে দেখুৱাবলৈ বিচৰা रख तेरी माँ की रख रे देवा उठाले रे बाबा আরে কেলা মক্কেলাম কি কৰাৰো মানে এটা হিমা থাকে কিন্তু হিয়তৰ মক্কেলাম কি দেখিছানে নাই मार साले का खोपड़ी तोड़ साले এয়া বানপানী হৈছে আমাৰ গাঁৱত বহুত ভাল লাগিছে খুচি উৰিলে চেনেল গো এই বন্টি কেইজনৰ গাঁৱত হেনো বানপানী আহিছে পিছে বন্টি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে খুচি আরে যেটো বানপানীয়ে নেকি আমাৰ গোটেই অসমৰ মানুহক ইমান ডাঙৰ এটা সমস্যাত পেলাইছে আৰু হেতু বানপানীক লৈ দেখিছানে নাই সিহঁতে টিকটকত ফূৰ্তি কৰিছে चल बोजड़ी के कहाँ से आते हैं? আসলতে সিহঁতৰ স্থান হল ট্ৰেইন ষ্টেচনত কিন্তু ভুলতে জন্ম হোৱা প্ৰাণী যে
সেইবাবে ভুলতে আহি গ'ল সিহঁত টিকটকত সঁচাকে ভগৱানে সিহঁতক বনোৱাৰ আগতে এবাৰো নাভাবিলে নেকি কেলা সিহঁতে বিচাৰিছিলে গুহা কিন্তু ভগৱানে দিলে ঠুহা अरे कहना क्या चाहते हो মানে ভগৱানে বনাইছিল সিহঁতক দিবলৈ কিন্তু সিহঁতৰ মন ইচ্ছা হ'ল ল'বলৈ খোদালি চিনাকি হলো যেতিয়া ফোন নম্বৰটো দিবা নেকি ৰদালিয়ে ৰধে দিয়ে ফোন নম্বৰ নিদিয়ে নহয় ৰদালিয়ে ফোন নম্বৰ দিয়ে না নিদিয়ে সেইটো কথা মই নাজানো কিন্তু এজনী যদি ৰদালি হয় তেনেহ'লে যে ৰ'দ লাইফত নিদিব সেইটো কথা মই 100% গ্যাৰাণ্টি দি ক'ব পাৰোঁ নহয় মানে সিহঁতে এনেধৰণে ভিডিঅ' বনাই আচলতে বুজাব বিচাৰিছে কি এই চব মানে ফকটিয়া চালা কাম নাইকিয়া কৰোবাৰ মই সিহঁতৰ বাবে ভগৱানৰ ওচৰত মই এটা প্ৰাৰ্থনা কৰিম কিছুমান ল'ৰাই ছোৱালী হৈ টিকটকত হিজৰামগি কৰি আছে ভগৱানৰ ওচৰত মোৰ এটাই প্ৰাৰ্থনা তেওঁলোক চব এদিন প্ৰেগনেণ্ট হৈ যাওক তো ফ্ৰেণ্ডছ আৰু এতিয়া আমি কেইটামান আমাৰ অসমৰ অবাইচ টেলেণ্ট থকা ল'ৰা ছোৱালী কেইটামান কমেণ্ট কৰিছে আৰু সেই কমেণ্ট কেইটা মই এতিয়া ৰিপ্লাই দিম চব কমেণ্ট মই ৰিপ্লাই দিব নোৱাৰিম তাৰ পৰা এটা দুটা কমেণ্ট আমি ৰিপ্লাই দিম আশা কৰিছোঁ বাকী কমেণ্ট মই ৰিপ্লাই দিব নোৱাৰিম কাৰণ তোমালোকে ক্ষমা কৰি দিবা কাৰণ ইমান কেইটা কমেণ্ট যদি মই ইয়াত ৰিপ্লাই দিব যাওঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু ষ্টাৰ্ট আৰু কমেণ্টটো মই ইয়াত দি দিছোঁ তোমালোকে পঢ়িবা ময়ো কম ওকে ভাল দুটা বেয়া দুটা মাত্ৰ বেয়া দুটা কমেণ্ট ভাল দুটা কমেণ্ট মই ৰিপ্লাই দিম ঠিক আছে তিলাক দাস নামৰ ল'ৰা এটা মোক কমেণ্ট কৰিছে তোমাৰ ভিডিঅ'বোৰ চাই বহুত ভাল লাগে থেংক ইউ বড়ো তোমালোকে এনেকৈ কমেণ্ট কৰি যোৱা আৰু ভাল লাগে এনেকুৱা কমেণ্ট কৰিলে নিজৰো ভাল লাগে আশা কৰোঁ তুমি মোৰ ভিডিঅ' সদায় চব ভিডিঅ' চাই থাকা আৰু এনেকুৱা মৰম দি থাকিবা আৰু তোমালোকে ছাপোৰ্ট নকৰিলে আমি কেনেকৈ ভিডিঅ' বনাম কোৱা তোমালোকৰ ছাপোৰ্ট হ'ল মেইন ছাপোৰ্ট ইউটিউবত তোমালোকৰ ছাপোৰ্ট লাগিব নহ'লে কেতিয়াও নহ'ব চ' নেক্সট জিতেন দাস দাদা এইটো তোমাৰ নিজৰ ভয়েচ নেকি বহুত ভাল লাগিছে হা মোৰ ভয়েচ ভাল লাগিছে ৱাও থেংক ইউ ব্ৰ থেংক ইউ তুমি যদি ইমান ভালকৈ কমেণ্ট কৰিছা মই তোমাক অনেক বহুত বেছি ধন্যবাদ দিছোঁ আৰু মোৰ ভয়েচটো মই জনামতে ইমান ভাল নহয় যেনে ফটা বক্স যেনেকুৱা এনেকুৱা আৱাজ আহি থাকে চ' যদিও ভাল কমেণ্ট কৰিছা ভাল লাগিছে থেংক ইউ ব্ৰ থেংক ইউ নেক্সট প্ৰিয়ংকা কলিতা নামৰ এজন ছোৱালীয়ে মোক কি কমেণ্ট কৰিছে চোৱা ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিলোঁ বেচেৰা ইউটিউব নাচাই নেকি বন্টি তুমি কমেণ্ট কৰিছা ভাল লাগিছে কাৰণ তুমি মোৰ ভিডিঅ'বোৰ চাই থকাৰ কাৰণে কমেণ্ট কৰিব পাৰিছা চ' কমেণ্ট কৰাৰ কাৰণে থেংক ইউ এটা কথা ভিডিঅ' কোনেও ইউটিউবাৰে বা কোনো ক্ৰিয়েটৰে নকয় যে ভিডিঅ' ছাবস্ক্ৰাইব কৰা ভিডিঅ' কেতিয়াও ছাবস্ক্ৰাইব কৰিবলৈ নকয় ভিডিঅ' কোনেও নকয় ভিডিঅ' ছাবস্ক্ৰাইব কৰক বুলি ভিডিঅ'ত কয় কিন্তু চেনেলহে ছাবস্ক্ৰাইব কৰিবলৈ কয় চেনেলটো ছাবস্ক্ৰাইব কৰক ঠিক আছে আৰু আশা কৰোঁ এনেকুৱা আগলৈকে ভাল কমেণ্ট দি থাকা আৰু মই ভিডিঅ' বনাই থাকিম তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা থেংক ইউ প্ৰিয়ংকা কলিতা নেক্সট পল্লৱ দাইমাৰী নামৰ ল'ৰা এটা দাদা আপোনাৰ জিমেইল আইডিটো দিবচোন ভিডিঅ' এটা ৰ'ষ্ট কৰিব লাগে ঠিক আছে মই তোমাক মোৰ জিমেইল আইডি দিম তুমি ইয়াৰ গাড়ী গৈ আছে ৰাস্তাৰ লগতে আমাৰ ঘৰ কাৰণে বহুত অসুবিধা হৈ যায় কেতিয়াবা ওকে তোমাক মই মোৰ জিমেইল আইডি দিম তুমি ভিডিঅ' দিবা ভিডিঅ' লিংক দিবা যদি ভাল লাগে আৰু যদি ৰ'ষ্ট কৰা ভিডিঅ' হয় মই ৰ'ষ্ট কৰিম আৰু যদি নহয় তেতিয়াহ'লে নমস্কাৰ দিম তোমাক এইটো ৰিপ্লাই দি দিম বাৰু ঠিক আছে থেংক ইউ কমেণ্ট কৰাৰ কাৰণে তো ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানে আজিৰ ভিডিঅ'টো চাই যদি তোমালোকে সঁচাকৈ ভাল পালা তেনেহ'লে তোমালোকৰ ফ্ৰেণ্ডছৰ মাজত অলপমান শ্বেয়াৰ কৰি দিয়া তো ফ্ৰেণ্ডছ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম